আপোনাক এটা মোৰ গাঁওখন 3 নং কান্ধুলিমাৰী গাঁও আজি যদি হিমা দাস নহলো হয় তাত এতিয়ালৈকে কিন্তু বিজুলী নাযায় এতিয়ালৈকে কিন্তু পানী নাযায় ৰাইট এতিয়া আমি কি বুলি কয় ৰাস্তাটো পকা নহয় গভৰ্ণমেণ্টে কি কৰিব নোৱাৰে মই যেতিয়া যাম একদিনত মোৰ ৰাস্তাটো বনাই দিছে আমি পৰা কাম একচুৱেলি হিমাচা কথাটো কি হৈছে তুমি সেই দাদাৰে ভণ্টিটো দাদা সাগৰ এখন তুমিও তেনেকুৱাই কথাটো পাতি আছিলো আমি গৈ থৈ কিন্তু বস্তুবিলাক একটা সিস্টেম বুলি যে কয় আমি ন্যায়ৰ কথা পাতি আছো দাদাৰ মৃত্যুৰ তাৰপিছত আহিলা আমাৰ এই ওপৰৰ মানুহখিনিয়ে ঠিকেই কয় ওপৰৰ মানুহখিনিয়ে ঠিকেই কয় মই আপোনাক এইটোও নকওঁ যে কি বুলি কি ইয়াতে ঠিক নকৰে কাৰণ মই এতিয়া সেই গাঁৱৰ পৰা আহি লৈ পেলাই এইখিনি পাইছোতো গুৱাহাটী পাইছোতো গুৱাহাটীৰ কামখিনি কি চলে মই অলপ হ'লেওতো আভাস পাওঁ আৰু